हाय फ्रेंड्स, आज मैं बनाबले लैसु रेस्टुरेंट स्टाइल चिकेन ग्रेवी और आपनालोकर जदि मोर रेसिपिटो ভাল লাগে তেতিয়াহলে লাইক শেয়ার কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এতিয়া আহো আমি চিকেন গ্ৰেভি বনাও। চিকেন গ্ৰেভি বনাবলৈ মই লৈছো মোটামুটি 400 গ্ৰাম চিকেন আৰু 3টা মিডিয়াম সাইজৰ পিয়াজ। মই এতিয়া এই পিয়াজখিনি চপ কৰি লম। একেবাৰে আপোনালোকে ভাবিব বুলি এনেকৈ কৰিব কিয় লাগে, পিচি দিলে হয়, কিন্তু নাই, এইটো ৰেচিপি এনেকৈ দিলে আপোনাৰ টেষ্টটো বেছি ভাল হ'ব। আপুনি দেখিছে আপোনালোকে মই কিমান সৰু সৰুকৈ পিয়াজখিনি কুটি লৈছোঁ, বহুত সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া মই এনেকৈ বাকীবোৰ পিয়াজো কুটি লম। এতিয়া আমাৰ এই পিয়াজখিনি চপ হৈ গ'ল ধুনীয়া। এতিয়া মই দিছোঁ নন ষ্টিক পেন এখন গেছত গৰম হ'ব দি দিছিলোঁ মই। এতিয়া সেইখন মই একদম ল' হিটত ৰাখি দিছোঁ আৰু এতিয়া মই এটি শুকান জলকীয়া সৰু সৰুকৈ কুটি আৰু ইয়াত 5টামান কাজু বাদাম দি দিছোঁ। এইখিনি অকণমান ৰ'ষ্ট কৰি ল'ব, বেছি নহয়, 1-1.5 মিনিটমান ৰ'ষ্ট কৰি ল'ব। মই এতিয়া এইখিনি ৰ'ষ্টেড কাজু বাদাম আৰু জ্বলাখিনি এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই সেই গ্ৰাইণ্ড হোৱা কাজু বাদাম আৰু জ্বলাখিনিৰ লগতে এই বিলাহী, মই সৰু সাইজৰ বিলাহী আছিল বাবে 3টা লৈ লৈছোঁ, এইখিনি একেলগে পেষ্ট বনাই ল'ম। বিলাহীখিনি মই ভালকৈ ধুই কুটি লৈছোঁ। এতিয়া মই এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। এতিয়া দেখিছে মোৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত অকণমান অইল দিম। অইল মই 2 বা 3 টেবুল চামুচ দি দিছোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ কেইটামান জিৰা, গোটা জিৰা, আকৌ দিছোঁ 2টা তেজপত্তা। এতিয়া দিছোঁ মই চপ কৰি থোৱা অনিয়নখিনি, এইখিনি আমি অলমষ্ট ল' ফ্লেমত ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব লাগিব। এতিয়া আপোনালোকে দেখিছে এইখিনি অলমষ্ট ব্ৰাউন হৈ গৈছে। এতিয়া মই ইয়াত দি দিম আপোনাৰ 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু ইমানটোমান আপোনাৰ ডালচেনি আৰু এটা ইলাচি। আৰু এতিয়া ইয়াত দি দিম মই হালধি, এতিয়া আকৌ দি দিম মই জিৰাৰ গুড়া 1 চামুচ, ৰেড মিৰ্চি পাউডাৰ 1 চামুচ, আৰু এতিয়া মই দিছোঁ 1 চুটকি কালি মিৰ্চ। এতিয়া মই ইয়াত চিকেনখিনি দি দিম।
এতিয়া দি দিম নমক। মই আগতে যিহেতুকে এইটো মেৰিনেট কৰি থোৱা চিকেন নহয়, গতিকে নমক মই দি দিছোঁ একেবাৰে। এইখিনি এতিয়া একদম ডাৰ্ক ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব, ল' টু মিডিয়াম ফ্লেমত। এতিয়া আপোনালোকে দেখিছে এইখিনি অলমষ্ট ব্ৰাউন হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াত পেষ্টখিনি ধুনীয়াকৈ দি দিম। এতিয়া মই এইখিনি ভালকৈ ফ্ৰাই কৰি আছোঁ। এতিয়া মই এইখিনি 5-ৰ পৰা 7 মিনিটমান এনেকৈ ঢাকন নিদিয়াকৈ লৰাই থাকিম। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত গ্ৰেভিৰ কাৰণে সেই একেটা জাৰতে পানী লৈছোঁ, গ্ৰাইণ্ডাৰ জাৰটো। এতিয়া মই ইয়াত 1 কাপমান পানী দিছোঁ। আপোনালোকক যদি গ্ৰেভি বেছিকৈ লাগে তেন্তে আপোনালোকে বেছিকৈ পানী দি দিব। দিছোঁ আপোনাৰ গৰম মছলা। এতিয়া মই ইয়াত গৰম মছলা দি দিলোঁ আৰু আপোনালোকে দেখিছে মই এইখিনি কৰোঁতে একদম হাই হিটত ৰাখিছোঁ। এতিয়া মই এইটো ল' হিটত দিম। এতিয়া মই ইয়াত ঢাকনিখন লগাই দিছোঁ আৰু একদম জুইটো ল' হিটত ৰাখি দিছোঁ। আৰু এনেকৈ মই 10ৰ পৰা 15 মিনিট ৰাখিম। তাৰপিছত হৈ যাব মোৰ ৰেষ্টুৰেণ্ট ষ্টাইল চিকেন গ্ৰেভি ৰেডি। এতিয়া মোৰ 15 মিনিট হৈ গ'ল। এতিয়া আপোনালোকে দেখিবলৈ পাইছে 15 মিনিট পিছত মই ঢাকনিটো গুচাইছোঁ আৰু এইখিনি গ্ৰেভিখিনি কেনেকুৱা ঠিক হৈছে। আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম, লগ পাই আছোঁ। এয়া দেখিছে আপোনালোকে দেখাত কিমান ধুনীয়া হৈছে। এইটো খাবলৈও বহুত টেষ্টি হয়।